Hello guys, বহুত দিনৰ পিছত পুনৰবাৰ ইলেক্ট্ৰিকেল আছাম ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছো গাইছ আজি পুনৰবাৰ এটা মজাদাৰ ভিডিঅ' লৈ আহিছো এটা মজাদাৰ টপিক লৈ আহিছো যাতে আপোনালোকৰ অলপ হ'লেও হেল্প হয় তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে ইলেক্ট্ৰিকেলৰ লগত জড়িত যিকোনো ধৰণৰ ভিডিঅ'বিলাক পাই থকাৰ কাৰণে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব গাইছ বহুতে কৈ আছিল যে ইমান দিনৰ ভিডিঅ' দিয়া নাই কি হ'ল পাহৰিলে নেকি ভিডিঅ' দিব তো বহুত দিনৰ পিছত আজি পুনৰবাৰ এটা ভিডিঅ' দিও বুলি ধুনীয়াকৈ ওলাই আহিলো গাইছ আজি দেখাইছো আপোনালোকক ফিউজ এটা বা এমচিবি এটা কোনডাল ৱেৰত যিডাল আমাৰ ফেজ আৰু নিউট্ৰেল যেনেকুৱা দুডাল ওয়ার থাকে দুডাল তার থাকে সেই দুডাল তাৰৰ ভিতৰত আমি এমসিবি বা ফিউজ এটা আমি কোনডাল তাৰত কানেকশন কৰিম সেই বস্তুটো আপোনালোকক দেখাই আছো একচুয়ালি ফিউজ বা এমসিবি এটা কোনডাল ওয়াৰত কোনডাল বা কোনডাল তাৰত দিয়া হয় সেই বস্তুটো আপোনালোকক দেখাই আছো আজি তেতিয়াহ'লে আক ফাৰ্ষ্ট দেৰি নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো লেটস বিগিন গাইজ আপোনালোকক কানেকশনটো কৰি দেখুৱাৰ আগতে আপোনালোকক প্ৰথমতে মই ড্ৰয়িং কৰি দেখাই আছো মানে Suppose আমাৰ এটো হৈছে এটা লোড মানে এটো এটা আমাৰ বাল্ব আৰু suppose এটো এটা আমাৰ বাল্ব ঠিক আছে বাল্বটো জ্বলিবৰ কাৰণে যেটো ফেজ আৰু নিউট্ৰেল দুটা বস্তু লাগিব suppose এটো আমাৰ ফেজ আৰু এটো আমাৰ নিউট্ৰেল এটো আমাৰ ফেজ হলে ইয়াত আমি যদি এই বাল্বটো যদি আমি ফিউজ বা এমসিবি এটা বহাব লগা হয় তেতিয়া আমি ইয়াতে দিব লাগিব ফিউজটো আমি এই ফেজ ওয়্যাৰডালতে দিব লাগিব যেটো আমাৰ ফেজ ওয়্যাৰ হয় যেডালত লাইন আহি থাকিব আমি এই যেডাল ওয়্যাৰ হয় এই ওয়্যাৰডালত যদি আমি টেষ্টাৰ মাৰি দিও টেষ্টাৰ মাৰিলে এই ওয়্যাৰডালতে জ্বলিব লাগিব এই ওয়্যাৰডালত নজ্বলে যেডাল ওয়্যাৰত জ্বলিব আমি সেই ওয়্যাৰডালতে ফিউজ এটা বা এমসিবি এটা আমি কানেক্ট কৰিব লাগিব আজিকালি তো দেখা পায় আপোনালোকে বেছিভাগ আজি আগৰ কাট আউট আছিল যেটো কাট আউট ফিউজ বুলি কয় সেই বস্তুটো মোৰ হাতত নাই বাৰু সেই বস্তুটো আজিকালি খুব কমে ইউজ কৰা হয় আজিকালি এমসিবি বেছি ইউজ কৰা হয় সব ক্ষেত্ৰতে আজিকালি এমসিবি থাকে আমি সিঙ্গেল এমসিবি এটা ইউজ কৰো এনেকুৱা সিঙ্গেল এমসিবি যদি আমি প্যানেল এখনত যদি ইউজ কৰো আমি একচুয়ালি ফেজ ওয়্যাৰডালতে এই বস্তুটো কানেকশন কৰা যায় তো আপোনালোকক দেখাই আছো এনেকৈ আপোনালোকে এডালত দিব নালাগিব এডালত দিলে কেছটো কি হয় এই লাইটটো যদি আমি কাটিব লগা হয় কিবা কাৰণত যদি এই লাইটটো ডিসকানেক্ট কৰিব লগা হয় আমি যদি ইয়াতে ফিউজ বা এমসিবি টো বহাও তেতিয়া মানে কি হ'ব এই বাল্বটো লোডটো কাম নকৰিব এই লোডটো নজ্বলে ঠিক এই নিউট্ৰেল ডাল কাটিলে এই বাল্বটো নাপায় হেতু হসা কিন্তু যদি ইয়াৰ যেটো লাইন আহি আছে যেটো লাইন আহি আছে টেষ্টাৰ মাৰিলে যেনেকৈ আমাৰ জ্বলিব আপোনালোকে দেখিব পাইছে এই যেটো টেষ্টাৰ মাৰিলে এই যেটো জ্বলে এই বস্তুটো যদি আমি কাটিব লগা হয় তেতিয়া হলে আমি এই ওয়্যাৰডালতে দিব লাগিব এই ওয়্যাৰডালত দিলে এটো কাটিলে ইফালে তো নিউট্ৰেলটো নাহে নিউট্ৰেলত যেটো টেষ্টাৰ মাৰিলে নজ্বলে লাইন নাহে তো এই ওয়্যাৰডালত দিলে এটো বাল্বটো সম্পূৰ্ণ কানেকশনটো কাটা যাব তো আপোনালোকে দেখিব পালে আপোনালোকক প্ৰেক্টিকেল কৰি দেখাই আছো যেহেতু মোৰ হাতত কাট আউট নাই কাৰণে আপোনালোকক এমসিবি কে দেখাই আছো সাপোজ এটো মই কাটিয়ে দিব আৰু আপোনালোকৰ সুবিধাৰ কাৰণে সাপোজ এই দুডালৰে আমাৰ এডাল হল ফেজ এডাল হল নিউট্ৰেল এই নিউট্ৰেলডাল কি হ'ব এই নিউট্ৰেল যিডাল হয় সাপোজ এই লাইটটো সাপোজ আমাৰ এটো এটা বাল্ব এডাল হৈছে আমাৰ নিউট্ৰেল এডাল হৈছে আমাৰ ফেজ ঠিক আছে এডাল ফেজ এডাল নিউট্ৰেল এই নিউট্ৰেলডাল আমি বাল্বটোত আমি এডাল এই নিউট্ৰেলডাল যেডাল নিউট্ৰেল হয় আমি ডাইৰেক্ট দিম ইয়াত আমি ডাইৰেক্ট কানেকশন কৰি দিম আৰু আমি যদি এমসিবিত কানেকশন কৰিব লগা হয় ইয়াতে আমি কাটি কেনে এটো এডাল বাল্বত থাকিব ইফালে এটা বাল্বত থাকিব তাৰ পিছত আমি এই বস্তুটো আমি যেটা আমাৰ ইন আহিব যেটো আমি মেইন সাপ্লাই পৰা আহিব সেই বস্তুটো আমি যেডাল মেইন সাপ্লাই পৰা আহিব সেই বস্তুটো আমি ইয়াৰ এমসিবিৰ যেটো তলৰ পইণ্ট হয় এই তলৰ পইণ্টত আমি কানেকশন কৰিম এটো যেটো তলৰ পইণ্ট হয় ইয়াতে কানেকশন কৰিম এই যেডাল কানেকশন কৰিলো এডালটো আৰু নিউট্ৰেল এডাল আমাৰ নিউট্ৰেল হয় এডাল ডাইৰেক্ট আহিছে এডাল ডাইৰেক্ট হি বাল্বত লাগিব আৰু যেটো মেইন আহিব যেটো ফেজ আহিব ফেজডাল সাপোজ এডাল আমি এখিনতে এই যেটো এমসিবি টো সাপোজ আমি ইয়াতে বহাই দিছো এমসিবি টো এটো এমসিবি তাৰ পিছত এটো মেইন আহিল এডাল মেইন সাপ্লাই ফেজ আহিল এই বাল্বটোত লাগি এডাল যাব এই যেডাল হয় তাৰ এটাৰডাল এডাল আমাৰ
মনত ৰাখিব গাইজ এইবিলাক যিবিলাক কানেকশ্যন হয় এইবিলাক যাতে ফুল টাইট দিয়া যায় এডাল আমাৰ যায় এই বাল্বত লাগিব বাল্বৰ এটা মূৰত লাগিব এইটো আমি মানে ফেজ ৱায়াৰডাল লগাব লাগিব আপোনালোকৰ মেইন কথাটো হ'ল যে আমি যদি এমচিবি বা ফিউজ এটা যদি আমি লগাও সেই ফিউজ বা এমচিবিটো আমি নিউট্ৰেল ডালত নহয় আমি ফেজ ৱায়াৰডালত লগাব লাগে সদায় যিটো আমাৰ সিঙ্গেল এমচিবি হয় এডাল আমি সদায় ফেজ ৱায়াৰডালত দিব লাগে ঠিক হেনেকে এইটো যদি কাটি দিও আমি এই বাল্বটো সম্পূৰ্ণৰূপে কাটা যাব তো গাইস আপোনালোকে হয়তো নিশ্চয় বুজি পালে একচুয়ালি আমি যেতিয়া আমি ডিবি প্যানেল এখনতো আমি যেতিয়া কানেকশন কৰো যেতিয়া আমি যেটো আমাৰ মেইন ডিস্ট্ৰিবিউশন বক্সৰ যেতিয়া কানেকশন কৰো আমি কি কৰো যিমান বিলাক নিউট্ৰেল আছে এডাল আমাৰ কমন পাৰ্টি থাকে নিউট্ৰেলৰ এই কমন পাৰ্টিডালত আমি যিমান বিলাক সাপ্লাই আহিব যিমান বিলাক নিউট্ৰেল আহিব সেই নিউট্ৰেল বিলাক সব মানে এই কমনত আমি কানেকশন কৰি দিও একেলগে কানেকশন কৰি দিও আৰু যিডাল ফেজ আহিব সার্কিট বিলাকৰ যিবিলাক ফেজ আহিব সেই ফেজ বিলাক আমি সব এমসিবিৰ আউটৰ পৰা সিঙ্গেল এমসিবিৰ আউটৰ পৰা আমি হেবিলাক লৈ যাও তো আপোনালোকে গম পালে আপোনালোকে হয়তো নিশ্চয় বুজি পালে এনেদৰেই এমসিবি এটা কানেকশন কৰা হয় এনেদৰেই ফেজ ৱায়াৰডালত আমি এমসিবি বা ফিউজ এটা কানেকশন কৰো হয়তো আপোনালোকে নিশ্চয় বুজি পালে বহুত দিনৰ পিছত এটা সৰুকে ভিডিও দি আপোনালোকক বুজাব অকমান চেষ্টা কৰিলো আশা কৰো ভিডিওটো চাই আপোনালোক অলপ হলেও কিবা বুজি পাইছে তো যদি ভিডিওটো চাই অলপ হলেও কিবা বুজিলে বা শিকিলে তেতিয়ালে ভিডিওটো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি আৰু কেনেকুৱা পালে আপোনালোকৰ মতামতবিলাক ধুনীয়াকে কমেন্ট কৰি জনাই দিব বহুত দিন যেহেতু এক্টিভ নাছিলো তো আপোনালোকে ভিডিওটো অকমান শেয়াৰ কৰি দিব তো লগ পাম বেলেগ দিন বেলেগ এটা ভিডিওত তেতিয়ালৈকে টেক কেয়াৰ জয় অসম বাই বাই গাইস বাই বাই